তো আজি মই এটা বস্তু আপোনালোকক দেখাব গৈ আছোঁ মোৰ ফাৰ্মতে। মই এতিয়া বৰ্তমান মোৰ ফাৰ্মতে আছোঁ। তো মই কি কৰিছোঁ, গুম ধান যিটো মাকৈ হয়, মাকৈ গুটিটো মই কিনি আনিছিলোঁ আপোনাৰ কিলো 150-200 এনেকুৱা কিবা এটা দি কিনি আনিছিলোঁ, পাহৰিছোঁ। তো আনি পেলাই মই আপোনাৰ গুটিটো মোৰ ফাৰ্মতে পেলাইছিলোঁ গছ। তো মোটামুটি 1-1.5 ফুটমান হৈছিলে। তো পুলিটো মই আজি তুলি পেলাই গাহৰিক খুৱাইছোঁ। তো আপোনালোকে এইটো কৰিব পাৰে, আপোনাৰ আগবেলা টাইমটোত মই 2 টাইম দিওঁ। এক টাইম আপোনাৰ মই এতিয়া কি কৰিছোঁ, মই গোমধানৰ পুলিটো মই তুলি আনিছোঁ, আনি এক টাইম মই গোমধানৰ পুলিটো খুৱাইছোঁ, আৰু ইভিনিং টাইমত মই যোনটো ফিড হয় ফিড খুৱাইছোঁ। তো আজি আপোনালোকক মই তাৰ কিছু হেৰি দেখাম, কেনেকৈ আপোনালোকে পুলিবিলাক খুৱাব পাৰে। তো চাওক, গোমধানৰ যিডাল গছ হয়, গছডাল গাহৰিৰ কাৰণে ভাল আৰু খায়ো খুব ভাল পায়, সুন্দৰকৈ খায়। তো মই তাকে আজি আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ'টো কৰিছোঁ। তো গোমধানৰ গছডাল আপোনালোকে মৰ্ণিং টাইমত দিব পাৰে, আৰু ইভিনিং টাইমত আপোনালোকে ফিডটো দি পেলাই দানাৰ যিটো খৰচৰ পৰিমাণ সেইটো আপোনালোকে কমাব পাৰে। তো তেনেকৈ মই এতিয়া বৰ্তমান খুৱাই আছোঁ, সুন্দৰকৈ খাই আছে। দানাৰ পৰিমাণটো যদি কমাব বিচাৰে, মানে পৰিমাণ যোনটো আপোনাৰ দানাৰ খৰচ হয় ন, আপোনাৰ দিনটোত যদি আপোনাৰ 5 কিলো খৰচ হয়, তেতিয়া আপুনি 2.5 কিলো ধৰক ইভিনিং দিলে 2.5 কিলো টাইমটোত আপুনি গোমধানৰ গছ দি পেলাই খুৱাব পাৰিব। তো চাওক, মই আপোনালোকক দেখাই আছোঁ। তো এইটো চাওক, আপোনাৰ যোনটো মহাৰাষ্ট্ৰ ফিড হয়, মই আজি আপোনালোকক ভিডিঅ'টোৰ কাৰণে মই এনেকৈ লৈ লৈছোঁ খানাটো। তো এইটো মহাৰাষ্ট্ৰ ফিড মই আপোনালোকক দেখাবৰ কাৰণে লৈ লৈছোঁ, কেইটামান দি দিছোঁ। আৰু আপোনাৰ এইটো হৈছে আপোনাৰ মাকৈ গছটো। মই মোটামুটি আজি 1-1.5 মাহমান আগত মই ফাৰ্মতে অলপ গছ পেলাইছিলোঁ, তাৰে অলপ মই আজি তুলি আনি পেলাই আপোনালোকক ভিডিঅ'টো কাৰণে মই দেখাম। তো ইহঁতৰ প্ৰিয় খাদ্য হয় আচলতে যোনটো মাকৈ গছ হয়। তো আপোনালোকে এটা কাম কৰিব পাৰে, মাকৈ এনেকৈ গছটো পেলাই আপুনি ধৰক আগবেলা এটা টাইমত মাকৈ গছটো খোৱালে, আৰু পিছবেলা আপুনি যোনটো ফিড হয় ফিডটো খুৱাব পাৰে। তো ইহঁতৰ এইটো প্ৰিয় খাদ্য হয়। চাওক, মই এনেকৈ দিয়াৰ লগে লগে পোৱালিবিলাকে কেনেকৈ খাবলৈ লৈছে চাওক, এইটো আপোনাৰ সুন্দৰকৈ খাব লৈছে ইহঁতে। তো ইহঁতৰ এইটো প্ৰিয় খাদ্য হয়, আপোনালোকে চাব পাৰে। তো এনেকৈ আপোনালোকে খানাৰ খৰচটো অলপ কমাব পাৰে। মাকৈ মই গুটি কিনিছিলোঁ চাগে তেতিয়া 1 কেজিত 150 নে 150 নে এনেকুৱা 200 আছিলে হ'বলা, পাহৰিছোঁ। তো এনেকৈ আপুনি পেলাই ল'লে 1 মাহত আপোনাৰ এনেকুৱা ভাল পুলি হৈ যাব। তো এই পুলিখিনি আপুনি আগবেলা টাইমত এক টাইম আপুনি এইটো গছটো খুৱাব পাৰে, পিছবেলা আপুনি ফিডটো খুৱাব। মই অলৰেডি ফিড দি থৈছোঁ যদিও মই আপোনালোকক ভিডিঅ'টো কৰিবৰ কাৰণে এনেকৈ গছখিনি দি দিছোঁ। এতিয়া খোৱা নাই, ফিডটো খাই আছে। তো ফিডটো খাই হ'লে সিহঁতে এইটো খাই দিব। মই আপোনালোকক গোটেইটো দেখাই আছোঁ, ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকক। আৰু যদি চেনেলটো আপোনালোকে চাই কিবা লাভ পাইছে বা কিবা ভাল লাগিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ এইকেইটা গোটেইকেইটা কৰি দিব। এনেকৈ আৰু ভাল ভিডিঅ' মই আনি থাকিম বাৰু। তো চাওক, এইকেইটা পোৱালি মোৰ মোটামুটি বুক হৈ গৈছে। ইয়াতে আৰু 3-4টামান পোৱালিহে বুক হ'বলৈ বাকী আছে। তো ইয়াতে কাৰোবাক যদি পোৱালি লাগে, তে খুব সোনকালে যদি আপোনালোকে কণ্টেক্ট কৰে তে পাই যাব পাৰে। কিন্তু ইয়াতে বেছি দেৰি কৰিলে পোৱালি নাপাব। আৰু এইটো আপোনাৰ য়ৰ্কশ্বায়াৰ আৰু হেমশ্বায়াৰ য়ৰ্কশ্বায়াৰ ক্ৰছ 3টা জাতৰ পোৱালি আছে বৰ্তমান, কিন্তু ইমান এভেইলেবল নাই। তো কাৰোবাক যদি পোৱালি লাগে, অতি সোনকালে কণ্টেক্ট কৰিলে মোৰ পোৱালিকেইটা আপোনালোকে বুক কৰি ৰাখিব পাৰে। তো বাকী ইয়াতে আপোনাৰ মাইকী এজনী আছে, ইয়াতে মিটিঙৰ কাৰণে লগোৱা হৈছিলে। তো 4 দিনমান হ'ল ইয়াতে সোমোৱাই ৰাখিছোঁ। হয়তো আজি ইভিনিং মানে হয়তো কাইলৈ মানে উলিয়াই দিম চাগে। তো এয়া চাওক, এতিয়া ফিডটো খাই আছে, সেইকাৰণে গছখিনি খোৱা নাই। ফিডটো খাই হ'লে খাবগৈ। ইয়াতে এইকেইটা গোটেইকেইটা হেমশ্বায়াৰ পোৱালি, ইয়াতে পোৱালিকেইটা প্ৰায় বুক হৈ গৈছে। ইয়াতে আপোনাৰ 5টা পোৱালিটো বুক হৈ আছে অলৰেডি। আপোনালোকে যদি লাগে, এটা পাঠা এটা হ'ব, এটা মাইকী আপোনালোকে ৰাখিব পাৰে যদি আপোনালোকক লাগে। তো ইয়াতে য়ৰ্কশ্বায়াৰ পোৱালিও আছে, য়ৰ্কশ্বায়াৰ 1-2টামান পোৱালি হ'ব লাগে। বাকী হেমশ্বায়াৰ য়ৰ্কশ্বায়াৰ ক্ৰছ পোৱালি কেইটামান আছে তেনেকুৱা। আৰু এইটো আপোনাৰ হেমশ্বায়াৰটো যোৱাবাৰ পোৱালি দিয়া মাইকী। তো তাইও এতিয়া খাই আছে। এইকেইটা সুন্দৰ গ্ৰ'থ হৈছে, মাকৰ লগতে আছে। আৰু মোটামুটি 4-5 দিনৰ পিছত এইকেইটা পোৱালি যি বুক হৈ আছে, তো ইয়াৰ পৰা উলিয়াই দিয়া হ'ব। তো বৰ্তমান মাকৰ লগত আছে, সুন্দৰ চেহেৰা হৈছে। চাওক, আপোনালোকে কি ধুনীয়াকৈ মাকৈ গছডাল আপোনাৰ পাতৰ পৰা গুৰিলৈকে কেনেকৈ খাইছে দেখিছে। তো সিহঁতৰ এইটো উত্তম খাদ্য হয় আচলতে, এইটো সিহঁতে খাই ভাল পায়। আগতো মই ইউজ কৰি চাইছিলোঁ। তো আপোনালোকৰ যে ভিডিঅ'টোৰ কাৰণে মই এনেকৈ দি পেলাই দেখালোঁ আপোনালোকক। তো সিহঁতে সুন্দৰকৈ খায়।
আপুনি চাওক মহাৰাষ্ট্ৰ ফিডটো এক্সট্ৰাকৈ দিয়াৰ পিছতো সিহঁতে মহাৰাষ্ট্ৰ ফিডটোক বাদ দি এতিয়া গছটো খাই আছে। তো ইয়াতে আপোনাৰ গম পাব যে মাকৈ গছডাল সিহঁতৰ কাৰণে কিমান আপোনাৰ ভাল পোৱা খাদ্য আচলতে এইটো সিহঁতৰ। তো এনেকৈ আপোনালোকে দি থ'ব পাৰে। আগবেলা একেটা টাইম আপুনি মাকৈ গছডাল, পিছবেলা আপুনি ফিডটো দি ইউজ কৰিব পাৰে। এয়া চাওক এতিয়া আপোনাৰ মোটামুটি মহাৰাষ্ট্ৰ খানাটো খাই হৈছে। তো সেইটো কাৰণে এতিয়া দেখিছে আপোনালোকে গছবিলাক লাহে লাহে খাইছেগৈ। তো চাওক এনেকৈ খায়। তো এনেকৈ আপোনালোকে যদি ভাবে যে ফিডৰ খৰচটো অলপ কমাওঁ বুলি, তো এনেকৈ আপুনি মোটামুটি 1 কঠা 2 কঠা মাটিত হ'লেও আপুনি গছডাল পেলাই, তো এনেকৈ পেলাই দেখিব পাৰে। আপোনালোকে ভাবিছে এইটো চাগে অলপ কিবা নষ্ট কৰিব নেকি। তো এইটো সম্পূৰ্ণ আধা ঘণ্টামান ভিতৰত এই গোটেই ফাৰ্মৰ যিমান মই ফিড দিছোঁ বা গছ দিছোঁ আধা ঘণ্টামান লাগিব। তো গোটেই সম্পূৰ্ণ চাফা কৰি খাই দিব। তো আপোনালোকক গোটেই ভিডিঅ'টো দেখাই থাকিব নোৱাৰি। তো আপোনালোকক দেখাইছোঁ চাওক এতিয়া সুন্দৰকৈ খাই আছে পোৱালিকেইটাইও। তো ইয়াতে পোৱালিকেইটাও অলৰেডি বুক হৈ গৈছে। তো আপোনালোকক লাগিলে অতি সোনকালে যদি আপোনালোকে কণ্টেক্ট কৰে, 2-এটা পোৱালি আছেগৈ বুক কৰিবলৈ, তো সেইকেইটা পোৱালি আপোনালোকে ল'ব পাৰিব। বাকী ইয়াত মিটিঙৰ কাৰণে সোমোৱা আজি 4 দিনমানেই হ'ল। তো এজনী য়ৰ্কশ্বায়াৰ আপোনাৰটো পাঠা, এইটো ইয়াৰ অলপ কিবা স্কিনত অলপ ঘাঁ চাহ হৈছিলে। তো এতিয়া মোটামুটি চিকিৎসা কৰিলোঁ, ঠিক হৈছে। বাকী এজনী প্ৰেগনেণ্ট মাইকী, এইবাৰ 2nd টাইমত লগাইছোঁ। আৰু সিজনী মিটিঙত দিয়া নাই, মিটিঙত বহাম আৰু মোটামুটি 10-12 দিনৰ পিছত। তো এজনী প্ৰেগনেণ্ট আৰু এজনী মিটিঙত লগোৱা নাই, লগাম। বাকী হেমশ্বেয়াৰ দেখিয়ে আছে আপোনালোকে, সুন্দৰকৈ ফিডো খাই আছে আৰু আপোনাৰ মাকৈ গছো খাই আছে। ইয়াতে 6টা পোৱালি আছে, তাৰ 5টা পোৱালি অলৰেডি বুক হৈছে। তো ইয়াতে য়ৰ্কশ্বায়াৰ হেমশ্বেয়াৰ ক্ৰছ আছে, হেমশ্বেয়াৰ য়ৰ্কশ্বায়াৰ ক্ৰছ আৰু য়ৰ্কশ্বায়াৰ পোৱালি এইকেইটা আছে ইয়াতে। মোটামুটি আধা ঘণ্টাত খাই হৈ যাব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব। আৰু যদি বিশেষ কিবা জানিবলগীয়া থাকে মোৰ ফোন নম্বৰ দিয়া আছে, আপোনালোকে ফোন কৰিব পাৰে। থেংক ইউ।